Hello everyone, কেনে আছে আপোনালোক? আশা কৰোঁ ভালেই আছে। আজি যিহেতু কাতি বিহু বুলি ক'লে আমাৰ মনত এটা বেলেগ ধৰণৰ উৎসাহ থাকে, যিটো পূজা বা কোনো ধৰণৰ উৎসৱত নহয় মানে, কিন্তু বিহু বুলি ক'লে আমাৰ বেলেগ এটা ধৰণৰ অনুভৱ আহে, হয়নে নহয় বাৰু? আপোনালোকে কমেণ্টছত ক'বচোন। মোৰো বিহু বুলি আজি অলপ এক্সট্ৰাকৈ অলপ কাম কৰা হ'ল। লাজটো লাগিছে অলপ কেমেৰা সন্মুখত কথা ক'বলৈ, সেইকাৰণে বাৰে বাৰে হাতখন মুখত আহি আছে। এতিয়া 2:15 হৈ গ'ল, কিন্তু মই এতিয়া গা ধুই আহি সোমাই আছোঁহি। ঘৰ দুৱাৰ মচি মেলি চোতাল মচি সকলো কাম কৰি এতিয়া বৰ্তমান মই আজৰি হৈছোঁ। আজি এক্সট্ৰা কামটো হৈছে মই তুলসী ভেটিটো আজি মই নিজে বনাইছোঁ মোৰ পচন্দত, আপোনালোকক দেখাম। এতিয়া আৰু অলপ কাম আছে, তুলসী যিহেতু ৰাতিকৈ তুলসী পূজা কৰোঁতে দিবৰ কাৰণে ফুল অলপ লাগিব, এই ফুলখিনি গোটাবলৈ আছে। মই যিহেতু ইউটিউব চেনেল এটা নতুনকৈ মোৰ চেনেল খুলিছোঁ, আৰু যিহেতু চেনেল খুলিছে ব্লগটো দিবই লাগিব ন। তাতে আজি কাতি বিহু বুলিতো এটা মোৰ সুবিধা আহিছে এটা ব্লগ দিবলৈ। এতিয়া বুটখিনিও তিয়াই লওঁগৈ, যিহেতু তুলসী ভেটি তলত প্ৰসাদ অকণমান দি পিনি নিয়ম অকণ কৰিব লাগিব। তাৰ বাবে বুটটো এতিয়া তিয়াই থ'লেহে সন্ধিয়া সময়ত খাব পৰা হ'ব, সেইবাবে আগতীয়াকৈ বুটখিনি তিয়াই লওঁ। ৰাতিপুৱা মই তাক ল'বলৈ পোৱা নাই যে পেহীহঁতৰ কোচতে উঠি আছে, মই ইটো সিটো কৰি ফুৰিছোঁ। এতিয়া আমি দুজনী ফুল বুটলিমগৈ, ব'লা। খং কৰি আছা নেকি? খং কৰিছা? এতিয়া আমি ফুল বুটলিমগৈ, ব'লা। চাই দিয়া আমাৰ তুলসী ভেটিটো হয়তো মই তুলসী ভেটি দেখাইছোঁ। এইটোৱে আৰু মই থুলমূলকৈ এটা বনাইছোঁ সৰুকৈ। কেনেকুৱা লাগিছে ক'বচোন সকলোৱে। পাৰিছোঁনে বাৰু বনাবলৈ? এতিয়া মাৰিডালে পুতি থৈছোঁ, কাৰণ এতিয়া ৰ'দ দি আছে যিহেতু। এতিয়া যদি তুলসী পুলিটো ৰুই দিওঁ হয়তো শুকাই যাব পাৰে, সেইকাৰণে ৰ'দটো অকণমান কমি লওক। তাত এটা মাৰিডাল পুতি পিনি গাঁতটো কৰি থৈছোঁ, তাতে তুলসী পুলিটো অকণ দেৰিকৈ ৰুই দিব লাগিব। এইখিনিয়ে ফুল আছে, এতিয়া কি নিম ইয়াৰ ভিতৰত নিব লাগিব। আৰু আছিলে বাহিৰত আগফালে। ইয়াৰ ফুলখিনি যোগাৰ কৰি ল'লোঁ। কুকুৰাজাৰ ফুল আনিলোঁ, এইবোৰ পাত ফুল হয়। যিহেতু এইবোৰ ফুলতকৈ পাত ফুলবোৰ বেছি আছে আমাৰ। শেৱালি ফুল আনি থোৱা আছিলে, ৰ'দত শুকাই গ'লগৈ, সেইবোৰ দুপাহমান দিলোঁ। এইটো 9টা বজীয়া ফুল বুলি কয়। এইটো ডালিয়া ফুল দুপাহ আনিলোঁ। আৰু এনেকৈ কেইটামান ফুল যোগাৰ কৰি ল'লোঁ। কলপাতো আনি থলোঁ বুট খাবৰ বাবে ৰাতিৰ কাৰণে, ফুল ইয়াত থৈ দিছোঁ। এতিয়া যোগাৰ কৰিবলৈ ভিতৰত মাটি চাকি কি গছ আছে, হেৰি গছ হৈ যাব, কৰিয়ে থোৱা আছে, ভালকৈ থ'বলৈ আছে। ধুই মেলি থৈছোঁ মই। নতুনকৈ গছ মানুহ আনি থোৱা আছে। এতিয়ালৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ৰাতিলৈ লগ পাই আছোঁ। বাই বাই। A few moments later.